নমস্কাৰ বিহু সংস্কৃতিৰ লগত জড়িত যিকেইটি লোকবাদ্য আমি এৰাব নোৱাৰা ধৰণৰ তাৰ ভিতৰত গগনা অন্যতম গগনাৰ প্ৰকাৰ ভালেকেইটি আছে যেনেকৈ ৰামধন গগনা লাহৰী গগনা আকৌ খুব সৰু চুটি খোপাটোৰ মাজতে লুকুৱাই নিব পৰা এবিধ গগনা আছে যাক কোৱা হয় হালেকি ঠুটীয়া গগনা উজনিত আকৌ আন এবিধ গগনা পোৱা যায় চুঙা গগনা যাক কোৱা হয় চুঙা গগনা এই যি কি নহওক বিহুৰ লগত জড়িত গগনাখনৰ নিৰ্মাণ শৈলী কেনেকৈ প্ৰস্তুত কৰা হয় কেনেকৈ নিৰ্মাণ কৰা হয় এই বিষয়ে আপোনাসকল জ্ঞাতনে আমি এই গগনাখন কেনেদৰে প্ৰস্তুত কৰি উলিয়াওঁ কিমানখিনি কষ্ট স্বীকাৰ কৰিব লগা হয় এখন গগনা প্ৰস্তুত কৰোঁতে কিমানখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয় এখন গগনা প্ৰস্তুত কৰোঁতে এই সকলোখিনি কথা আজি আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি দেখুৱাব খুজিছোঁ আশা কৰোঁ ভিডিঅ'টি চোৱাৰ পাছত অসমীয়া সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ গগনাৰ নিৰ্মাণ শৈলী বা প্ৰস্তুতৰ কলা কৌশলৰ বিষয়ে কিছুখিনি কথা সকলোৰে বাবে বোধগম্য হ'ব নমস্কাৰ নিয়ৰে টোপে টোপে মাথো সৰে খিৰিকীৰে সিপাৰে নিয়ৰে টোপে টোপে মাথো সৰে খিৰিকীৰে সিপাৰে প্ৰতিটো টোপে টোপে মাথো সৰে খিৰি